विकसित कृषि संकल्प जी यात्रा आजिर পৰা গোটেই ভাৰতত আৰম্ভ হৈছে। আমাৰ কোকৰাঝাৰ জিলা কৃষি বিষয়াসকলেও আজি ইষ্ট মালিগাঁও যিটো VCDC এই VCDCটো বাছনি কৰি লৈছে। ইয়াত বহু কেইজন কৃষক বন্ধুসকলে ইয়াত উপস্থিত আছে। তেওঁলোকৰ লগত আলোচনা হ'ব। ইয়াত কৃষি বিভাগৰ উপৰিও ইয়াত ফিচাৰী ডিপাৰ্টমেণ্ট, ইয়াত NRLM আৰু এনেকুৱা বিভিন্ন সংযুক্ত যিবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ বিষয়াসকল ইয়াত আহিছে। ইয়াৰ লগতে গোসাইগাঁৱত থকা যি কৃষি বিজ্ঞান যি কেন্দ্ৰ ইয়াৰ চিফ সাইণ্টিষ্ট কেইবাগৰাকীও সাইণ্টিষ্টসকল ইয়াত উপস্থিত আছে। ইয়াৰ যি উদ্দেশ্য, আজি ভাৰত চৰকাৰে কিয় এই সংকল্প যাত্ৰাটো ল'লে, বিকশিত যি যাত্ৰাটো ল'লে, ইয়াৰ উদ্দেশ্যটো কি? ইয়াত কোৱা হৈছে 2000 বিজ্ঞানীসকলে 700খন যি জিলা সেই জিলাক ডাইৰেক্ট পোনপটীয়াকৈ তেওঁলোকে সংলগ্ন কৰি পেলাই তেওঁলোকে কাম কৰিব। ভাৰতৰ স্বাধীনতাৰ পিছত এনেকুৱা ডাঙৰ কাৰ্যসূচী কৃষি বিভাগত হোৱা নাছিলে, য'ত প্ৰায় 1.5 কোটি কৃষক বন্ধুসকলৰ লগত ডাইৰেক্ট যোগাযোগ হ'ব। 1.5 কোটি কৃষক বন্ধুসকলে এই কাৰ্যসূচীৰ যোগেদি তেওঁলোকে বেনিফিট পাব। সেইকাৰণে আমি আশা কৰোঁ আমাৰ কোকৰাঝাৰতো এই যে যাত্ৰা, এই যাত্ৰাটো যাতে সম্পূৰ্ণৰূপে ইয়াত ছাকচেছফুল হয়, তাৰ কাৰণে মই সকলোৰে সহযোগ মই বিচাৰিছোঁ, যাতে আমাৰ ইয়াতো এটা কৃষি বিপ্লৱ যাতে আমি আনিব পাৰে, তাৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ। VCDC কোকৰাঝাৰ জিলাত বিকশিত কৃষি সংকল্প যাত্ৰাৰ প্ৰথম উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বা এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল, কৃষক আৰু বিভাগ, কৃষি বিভাগ, মীন বিভাগ, পশুপালন বিভাগ, দুগ্ধ উৎপাদন বিভাগ, ৰাষ্ট্ৰীয় জীৱিকা অভিযান, এইকেইটা বিভাগৰ সহযোগত গ্ৰাম্য জীৱনৰ উত্তৰোত্তৰ উন্নতিৰ বাবে এই বিভাগকেইটাৰ মাজত কৃষকসকল আৰু বিজ্ঞানীসকলৰ মাজত পোনপটীয়া মত বিনিময়ৰ এটা সুযোগ আনি দিছে। আৰু এই অনুষ্ঠানত এই বিভিন্ন বিভাগ যিবিলাক আছে কৃষক ৰাইজৰ কাৰণে, গ্ৰাম্য জীৱনৰ কাৰণে, তেখেতসকলৰ পৰা বিভিন্ন আঁচনিৰ বিষয়ে কৃষকসকলক অৱগত কৰোৱা হ'ব। তেখেতসকলৰ সমস্যা ঠাউকতে উত্তৰ দিব পৰা সমস্যা ইয়াতে সমাধান কৰি দিয়া হ'ব, অথবা তেওঁলোকৰ সমস্যাবিলাকক লৈ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা বিজ্ঞানীসকলে সেইমতে সমাধান দিব পৰাৰ এটা মঞ্চ তৈয়াৰ কৰা হৈছে। আমি আশা কৰোঁ এই যিটো মঞ্চ, এই মঞ্চ 29 তাৰিখৰ পৰা আজি আৰম্ভ হৈ 12 জুনলৈকে অন্ত পৰিব। তাৰপিছত যাতে এই তিনিটা বিভাগ আৰু কৃষক ৰাইজৰ তিনিটা পক্ষ, কৃষক, বিজ্ঞানী আৰু বিষয়া, উন্নয়ন বিভাগৰ বিষয়াসকলৰ মাজত এই যোগাযোগটো যাতে বৰ্তি থাকে, কৃষকসকল ইয়াৰ পৰা উপকৃত হ'ব পাৰে, এইটোৱে মোৰ উদ্দেশ্য হৈছে। ধন্যবাদ।